हेलो गाइस वेलकम टू माय यूट्यूब चैनल। आज आपनालोक सकलोके मोर एटा नतुन भिडिओले स्वागतम जनाइछु। इतिया माने एफाले যাব लाइछु। एफाले माने कि जेहेतु डावरिया बतर हेबाबे कि खाও कि नाखाও लागिसे आरो हेबाबे मानुजनक कलो बोला मोमोके खाबले जाऊ बुली आरो इतिया मोमो खाबले गय आछु आरो लगते सब्जी अलप बजार करिब आछे हेबाबे हेखिनि करि লৈ আহিম आपनालोকক देखुৱাই आछु बारु तेन्ते चाइ थाকক। तो गाइस इतिया आमी मोमो खाबले आहि पाइ गलोहि आरो एइखन दुकानखन जे देखिसे आपनालोके एइखन माने आमार दादा एटारे হয় आरो आपनालोके इच्छा करिले आहिब पारे। डिब्रुगड़ আমলাপটিতে আছে। दुकानखনৰ नामটো হৈছে 0x फास्ट फूड। মই এতিয়া दुकानखনৰ ভিতৰৰ সাইডটো অলপ দেখুৱাই দিছো আৰু এই ওয়ালত থকা ওয়াল পেইন্টিংটো কেনেকুৱা লাগিছে এবাৰ কমেন্ট কৰি জনাবচোন। फाइनली इतिया मोमो आहि गल खाबलेहे आछे आरो हाजबेंडे जेहेतु चिकेन चाउमिन अर्डार करिसिले आरो মই मोमो खाइ ভাল পাওঁ हेबाबे মই चिकेन मोमो अर्डार करिलु। आपनालोके बारु मोमो खाइ ভাল पाइ नै जनाबसुन। हेलो गाइस तो फाइनली बजार কৰি আহি পাই গলোহি। बजार কৰি আহি অলপ সময় ৰেষ্ট ললো আৰু মানে বহুত দিনৰ পৰা এটা বস্তু বনাম বুলি ভাবি আছিলো। আজি বনাও বুলি ভাবিলো আৰু হেতু হৈছে ৰসগোল্লা ঘৰতে কেনেকেনো বনাই এবাৰ বনাই ট্ৰাই কৰি চাও বুলি ভাবিলো আৰু আপোনালোককো দেখুৱাই আছো কেনেকে বনাও তেন্তে চাই থাকক। দিছো আৰু প্ৰথম গাখীৰটো দি লও কেৰাহীত আৰু গৰম হ'বলৈ দিও। এটো মই 1 লিটাৰৰ গাখীৰ আনিছিলো, বেছি নবনাও মানে এনে ঘৰত খাবলেহে বনাম আৰু হেতু কাৰণে কমকৈ বনাইছো। গাখীৰখিনি দি লৈছো সম্পূৰ্ণকৈ আৰু উতলিব দিব লাগিব ইয়াক এতিয়া। এতিয়া গাখীৰটো দি হৈ গল আৰু অলপ লৰাই দিছো যাতে পেনটোত মানে লাগি নাথাকে যেহেতু নন ষ্টিক পেন নহয় যে হেবাবে গাখীৰটো নহলে তলত লাগি যাব আৰু গেছটো হাই ফ্লেম কৰি দিছো। উতল এটা আহিলে মানে ভিনেগাৰটো দি দিম আৰু এটা বস্তু আগতে কৈ লও এই সুগাৰ সিৰাপটো বনাবলে মই চেনিখিনি আগতে ঠাণ্ডা পানীত মানে তিয়াই থৈছো যাতে পিছত দিলে নহলে মানে কি হ'ব চেনিখিনি লাগি ধৰিব পেনটোত হেবাবে আগতে দি থৈছো আৰু মানে এটো কাপেৰে মই এনেকুৱা এটা কাপেৰে মানে 4 কাপ পানী দিছো আৰু 1 কাপ চেনি দিছো। মানে গাখীৰটোত উতল আহি গল আপোনালোকে হয়তো দেখিছে। এতিয়া মই ভিনেগাৰ ইয়াত এড কৰি দিম। ভিনেগাৰটো প্ৰথম এনেকে কমকৈ দি এচামুচকে দি মিলাই লব। এতিয়া আপোনালোকে দেখিছে মই ভিনেগাৰ 3 চামুচ এড কৰিলো আৰু এতিয়া এইফালে দৈ হৈ গল। এইখিনি মই অলপ দে লৰাই দিছো মানে সম্পূৰ্ণকৈ ফাটি লব দিছো। এতিয়া আমি এইখিনি সেকি লম। ফাটি হৈ গল যেহেতু এতিয়া গেছটো অফ কৰি দিও। এতিয়া মই এইখিনি বাকি লও আৰু এইফালে মই কটনৰ গামোচা এখন লৈছো। আপোনালোকে কাপোৰো লব পাৰে সাফা কাপোৰ। এতিয়া মই এইখিনি এতিয়া মই এইখিনি ধুই লৈছো। এতিয়া মানে কি হ'ব ইয়াৰ টেঙা যিটো ভাত থাকে মানে হেতু আতৰি যাব। এতিয়া এইদৰে ধুই হোৱাৰ পিছত অলপ লাহে লাহে এইখিনি চেপি দিব। বেছি জোৰছেও নকৰিব, লাহে লাহে কৰিব। এতিয়া মানে কি হল এই পানীখিনি চেপাৰ পাছত আপোনালোকে এইদৰে টেপ এটাত বা বেলেগ কৰবাত ওলমাই থোৱা জায়গা এটাত বান্ধি থৈ দিব যাতে পানীটো নিগৰি মানে ইয়াৰ যিমানখিনি পানী আছে ওলাই পৰি যায়। খুব বেছি 10 মিনিট মান থলে হ'ব। দৌটো উলিয়াই ললো গামোচাখনৰ পৰা আৰু মানে অলপ এতিয়া ইয়াত মানে হেমেকা হৈ আছে। পুৰা মানে শুকাবলৈ নিদিব নহলে মানে কি হ'ব মঠুতে মানে বেয়া হ'ব। এতিয়া আমি এনেকে ভাঙি লম। ভাঙি লৈ তাৰ পিছত এটো সাইডে কই লৈ এনেকে এই হাতৰ তলুৱাটোৱে কৰি যাব। এনেকে মানে কমেও 15 মিনিট মান মাৰিব লাগিব তেতিয়াহে মানে হিতল হ'ব ৰসগোল্লাটো খাবলৈ। এতিয়া ডোটো প্ৰস্তুত কৰি হৈ গল। এতিয়া আমি ইয়াৰ পৰা সৰু সৰুকে লাৰু বনাম।
সৰু সৰুকৈ মানে মিডিয়াম সাইজৰ কৰোঁ আৰু যেহেতু চেনিত দিলে ফুলিবই আৰু এনেকৈ আপোনালোকে গোল কৰি যাব আৰু মানে এটা বস্তু মন কৰিব লাডুটো গোল কৰোতে যদি ফাটি যায় তেতিয়া মানে আপোনাৰ কি হ'ব ৰসগোল্লাটো সেই চিৰাপত দিওতে ফাটি ফাটি যাব সেইভাবে আপোনালোকে হেতু বস্তু ভালকে মন কৰিব আৰু মানে ডৌটো মাৰোতে হেতু কাৰণে ভালদৰে মাৰিব আৰু এতিয়া তেন্তে মই এখিনি লাডু প্ৰস্তুত কৰি লওঁ সুগাৰ চিৰাপখিনি গেছত পাতি দিছোঁ আৰু এনেকৈ লৰাই থাকোঁ যাতে চেনিটো ৰঙা পৰি নাযায় তলত গেছটো যিহেতু হাই ফ্লেমত দি থৈছোঁ সেইভাবে মই লৰাই থাকিম আৰু দুটামান উতল আহিলে মানে সেই লাৰুখিনি যিখিনি প্ৰস্তুত কৰি থৈছিলোঁ সেইখিনি দি দিম এতিয়া দেখিছে সুগাৰ চিৰাপটো উতল আহি গ'ল আৰু মানে মই এটা কথা কৈ লওঁ মই ইয়াত ইলাচি এটা ইনক্লুড কৰি দিলোঁ সেইটো উঠনি ক'ব পাহৰিছিলোঁ এতিয়া মই লাৰুখিনি দি দিম আৰু হাই ফ্লেমত থব গেছটো আৰু এটা কথা কইলো এই সুগাৰ চিৰাপটো আপোনালোকে চেনি একাপে দিব বেছি নিদিব যেহেতু সুগাৰ চিৰাপটো ডাঠ হৈ গলে নহলে ৰসগোল্লাটো ভিতৰত নোহোমাব সেইভাবে কম পৰিমাণে দিব আৰু এতিয়া দি ললো আৰু এবাৰ এনেকৈ গোটেইখিনি ওপৰত অলপ লৰচৰ কৰি দিও আৰু এনেদৰে অলপ দেৰি লৰাই পিনে আপোনালোকে 10 মিনিট সময় মানে ঢাকি থব আৰু এইদৰে হাই ফ্লেমত ৰাখি থৈ দিব কেৰাহীটো এতিয়া 10 মিনিট হৈ গল খুলি চাও কি হৈছে আৰু এইফালে দেখিছে ৰসগোল্লাখিনি সম্পূৰ্ণ ফুলি আহিছে আৰু এতিয়া আমি মিডিয়াম ফ্লেমত দি আৰু 6 মিনিট সময় ৰাখিম আকৌ ঢাকি থৈ দিও তাৰ পিছত আপোনালোকক কি কৰি আছো দেখুৱাই এতিয়া 6 মিনিট হৈ গল আকৌ এবাৰ চাই লওঁ কি হৈছে এফালে এতিয়া হৈ গল দেখিছে গেছটো লো ফ্লেমত কৰি দিও আৰু এতিয়া মই ৰসগোল্লাখিনি এটা এটাকে উলিয়াই লম বলেটত আৰু একেখিনি চিৰাপতে এতিয়া মানে সুগাৰ চিৰাপটো আৰু অলপ ডাঠ কৰি দিবলৈ মই চেনি আৰু কেঁচামচ মান দি দিম তাৰ পিছত ৰসগোল্লাখিনি ওপৰত চিৰাপটো ঢালি থৈ দিম এতিয়া মই চিৰাপটো অলপ ডাঠ কৰিবলৈ চেনি 4 চামুচ মান দি দিম একেখিনি পানীতে মানে চেনিটো দি দিছো যেহেতু ইয়াত ইলাচি এইবিলাক সকলোবোৰ দিয়া আছে আৰু মই এতিয়া চেনিখিনি গলিবলৈ দিম এতিয়া হে পিছত বনা চিৰাপখিনি ৰসগোল্লাখিনি ওপৰত ঢালি দিলো আৰু এতিয়া দেখিছে ৰসগোল্লাখিনি ডুব গৈছে আৰু এটা কথা কৈলো যদি ৰসগোল্লাখিনি এনেকৈ ডুব না যায় তেতিয়া মানে গম পাব ৰসগোল্লাখিনি নাই হিজা আৰু এতিয়া সম্পূৰ্ণৰূপে ডুব গৈছে আৰু আমি 1 ঘণ্টা মান এতিয়া ঢাকি ৰাখো কি হয় চাও তাৰ পিছত দেখুৱাই আছো তো গাইস এতিয়া 1 ঘণ্টা মান থলো আৰু দেখিছে এনেকুৱা হৈ আছে এতিয়া এটা মান আপোনালোকক খালি দেখুৱাইছো সৰু এটাই দেখুৱাইছো এতিয়া এটো পুৰা স্পঞ্জি হৈছে আৰু এটো খাবলৈও ভাল হ'ব আৰু মানে ৰাতিপুৱালৈকে থৈ দিলে ইয়াতকৈ ডাঙৰ হৈ ফুলি উঠিব ভিডিওটো হেক কৰাৰ আগতে এটা কথা কৈলো আপোনালোকৰ ঘৰত যদি কৰ্নফ্লোৰ বা ময়দা আছে তেন্তে যেতিয়া গাখীৰৰ দৌটো হাতে মাৰিব ন তেতিয়া মানে হেতু অলপ দি লব পাৰে ময়দা বা কৰ্নফ্লোৰ আৰু মই নিদিলো কাৰণ যেহেতু ঘৰত ময়দা আৰু কৰ্নফ্লোৰ নাছিল সেইভাবে নিদিলো আৰু হেকত যদি ভিডিওটো ভাল পায় তেনেহলে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিলে বাই বাই